Hey guys, welcome back to my YouTube channel. আজি আমি ডিসকাস কৰিম পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ বিষয়ে আৰু তেওঁৰ ওপৰত কিছুমান কোৱেশ্চন আনসাৰ্স। সো তেখেতৰ জন্ম হৈছিল 24 নৱেম্বৰ তাৰিখে মঙ্গলবাৰ দিনা 1871 চনত উত্তৰ লখিমপুৰৰ নকাৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ঘিনাৰাম গোহাঁই বৰুৱা আৰু মাতৃৰ নাম লম্ভী দেৱী। তেওঁৰ প্ৰথম পত্নী আছিল লীলাৱতী। তেওঁৰ প্ৰথম পত্নী লীলাৱতীৰ অকাল মৃত্যু হোৱাত তেওঁ দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ দ্বিতীয় পত্নীৰ নাম আছিল হীৰাৱতী। তেওঁৰ মৃত্যু হৈছিল 1946 চনৰ 21 এপ্ৰিল তাৰিখে। তেওঁ ৰচনা কৰা কবিতা পুথি কেইখনমান হ'ল, আচলতে তেওঁ ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ লাগি পদ্মপাণি নামৰ কবিতা পুথি এখন ৰচনা কৰিছিল। তেওঁৰ পত্নী লীলাৱতীৰ মৃত্যুত ৰচনা কৰে লীলা কাব্য। মনত ৰাখিব আপোনালোকে, তেওঁৰ পত্নী লীলাৱতীৰ মৃত্যুত তেওঁ কি ৰচনা কৰিছিল? লীলা কাব্য ৰচনা কৰিছিল। আৰু জোৰণী ৰচনা কৰিছিল 1901 চনত আৰু ফুলৰ চানেকি ৰচনা কৰিছিল 1941 চনত। তেওঁ ৰচনা কৰা নাটক হ'ল জয়মতী, গদাধৰ, সাধনী আৰু লাচিত বৰফুকন আদি। তেখেতৰ প্ৰশংসামূলক নাটক তিনিখন হ'ল গাঁওবুঢ়া, তেতন তামুলী আৰু ভূত নে ভ্ৰম। পৌৰাণিক নাটক হ'ল বাণ ৰজা। তেখেতৰ উপন্যাস দুখন হ'ল ভানুমতী আৰু লাহৰী। তেখেতৰ একমাত্ৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ সুবৰণী। তেখেতে ৰচনা কৰা ধৰ্মমূলক গ্ৰন্থ হ'ল শ্ৰীকৃষ্ণ। শ্ৰীমদ ভাগৱত গীতাৰ আলমত তেওঁ ৰচনা কৰিছিল গীতাসাৰ। গতিকে মনত ৰাখিব, শ্ৰীমদ ভাগৱত গীতাৰ আলমত তেওঁ কি ৰচনা কৰিছিল? সেইটো হ'ল গীতাসাৰ। গতিকে তেওঁৰ ধৰ্মমূলক গ্ৰন্থ দুখনৰ নাম হ'ল শ্ৰীকৃষ্ণ আৰু গীতাসাৰ। অসমীয়া শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ ৰচনা কৰা পুথিসমূহ হ'ল নীতি শিক্ষা, আদি শিক্ষা, মহাৰাণী, অসম বুৰঞ্জী, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ, জীৱনী সংগ্ৰহ, বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কচৰৎ, শিক্ষাবিধি আদি গ্ৰন্থ। বলক কিছুমান কুৱেশ্যন এনচাৰ্ছ ডিছকাছ কৰোঁ আমি। 1 নম্বৰ প্ৰশ্ন হৈছে, পদ্মনাথ গোহাঁই বৰুৱাই ক'ত শিক্ষা জীৱন আৰম্ভ কৰিছিল? উত্তৰ হ'ল 1879 চনত তেখেতে উত্তৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে। 1884 চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত তেওঁ নাম লগাইছিল। 2 নম্বৰ প্ৰশ্ন হৈছে, গোহাঁই বৰুৱাই কোন চনত এণ্ট্ৰেন্স পাছ কৰিছিল? 1890 চনত তেওঁ এণ্ট্ৰেন্স অথবা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল আৰু তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলকাতাৰ ৰিপন কলেজত নামভৰ্তি কৰিছিল। 3 নম্বৰ প্ৰশ্ন, অসমলৈ আহি তেওঁ কোনখন বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল? উত্তৰ, কহিমা মধ্য ইংৰাজী বিদ্যালয়। 4 নম্বৰ প্ৰশ্ন, পদ্মনাথ গোহাঁই বৰুৱা কোন দুখন সভাৰ প্ৰতিষ্ঠাপক আছিল? উত্তৰ, কহিমাত থাকোঁতে গোহাঁই বৰুৱাই অসমীয়া ভাষা উন্নতি সাধনী সভা আৰু কহিমা সাহিত্য সভা প্ৰতিষ্ঠা কৰে। এই দুয়োখন সভাৰে তেখেতে প্ৰতিষ্ঠাপক সম্পাদক আছিল। 5 নম্বৰ প্ৰশ্ন, জোনাকীয়ে তেওঁৰ কোনখন গ্ৰন্থক অশ্লীল বুলি অভিমত দিছিল? উত্তৰ, ডেকা গাভৰু। তাৰ পিছত যেতিয়া জোনাকীয়ে তেওঁৰ ডেকা গাভৰু নামৰ গ্ৰন্থখনক অশ্লীল বুলি অভিমত দিছিল, তেতিয়া তেওঁ খং কৰি জোনাকীৰ কাকতখন বাদ দিছিল। 6 নম্বৰ প্ৰশ্ন হ'ল, বিজুলীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ, কৃষ্ণপ্ৰসাদ দুৱৰা। 7 নম্বৰ প্ৰশ্ন, 1901 চনত তেজপুৰৰ পৰা কি প্ৰকাশ পাইছিল? উত্তৰ, আসাম বন্তি। 8 নম্বৰ প্ৰশ্ন, আসাম বন্তিৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ, মথুৰামোহন বৰুৱা। 9 নম্বৰ প্ৰশ্ন, ছাত্ৰাৱস্থাত থাকোঁতে পদ্মনাথ গোহাঁই বৰুৱাই বন্ধু পানীন্দ্ৰনাথৰ সৈতে লগ লাগি কি কবিতা পুথি ৰচনা কৰিছিল? উত্তৰ, পদ্মপাণি। 10 নম্বৰ প্ৰশ্ন, পত্নীৰ মৃত্যুত তেওঁ কি কাব্য ৰচনা কৰিছিল? উত্তৰ, লীলা কাব্য। 11 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, 1917 চনত। 12 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ, পদ্মনাথ গোহাঁই বৰুৱা। 13 নম্বৰ প্ৰশ্ন, পদ্মনাথ গোহাঁই বৰুৱাক ইংৰাজ চৰকাৰে কেতিয়া সাহিত্যিক পেঞ্চন আগবঢ়াইছিল? উত্তৰ, 1906 চনত। সেই সময়ত সাহিত্যিক পেঞ্চন আছিল 25 টকা। আজিৰ বাবে এইখিনিয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা অসুবিধা থাকিলে কমেণ্ট বক্সত জনাব। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।